ভক্তপ্ৰাণ ৰাইজ আৰু মোৰ মৰমৰ বন্ধু বান্ধৱীসকল, আজি মই এই জয়মতী ডেকা শৰ্টছ চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আপোনালোকে নিশ্চয় ভালে আছে আৰু মই ভালে থকাটোৱে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ আৰু ময়ো ভাল পাইছোঁ। সম্পূৰ্ণ বুলিব নোৱাৰি, অকণ আছে, তথাপিও গাটো অলপ দুৰ্বল হৈ আছে। ঔষধ পাতি বৰ্তমানলৈকে খাই আছোঁ। আপোনালোকৰ আশীৰ্বাদ ক্ৰমে মই ইমানখিনি ভাল হৈছোঁ বুলি মই ভাবিছোঁ। আজি আপোনালোকে জনা কিছুমান কথা মই আপোনালোকৰ লগতে শ্বেয়াৰ কৰিব বিচাৰিছোঁ। মই কাৰণ আপোনালোকৰ লগত কথা পাতি ভাল পাওঁ। কেনেকৈ কথা পাতিম, মই ভিডিঅ'টো দিলোঁ, আপোনালোকে চালে কোনোবাই কমেণ্ট এটা কৰিলে, কাৰোবাৰ সময় নাথাকে, গতিকে সেইটোতো মই বেয়া নাপাওঁ। সময় পালে কোনোবাই কমেণ্ট এটা কৰিব, কিবা ভুল হ'লেও মোক ক'ব, মোক সেইটোতে মই কথা পতাৰ নিচিনা লাগে। গোটেই স্কুলত ছাত্ৰ ছাত্ৰীৰ লগত থাকোঁ এনি টাইম, সেইকাৰণে মোৰ বহুত মানুহৰ লগত থাকি মই ভাল পাওঁ। মোৰ সেইটোৱে মোৰ মনটোৱে এতিয়া নাতিকেইটাই যে মই আগবঢ়াই দিলে ইয়াত, সেইটো কাৰণে মই তেওঁলোককো ধন্যবাদ। মই ৰাইজক তেওঁলোকৰ জৰিয়তেহে মই পাইছোঁ। আজি আমি সাধাৰণ কথা, কিন্তু সেই সাধাৰণ সৰু কথা একেটাই আমাক কিছুমান উপকাৰ কৰে। তাৰ কাৰণে মই কেইটামান প্ৰশ্ন কেইটামান সাধাৰণ টিপছ লৈ আহিছোঁ আপোনালোকৰ ওচৰত। আপোনালোকে ভাল বেয়া মাজেদি মোক বাৰু ক্ষমা কৰিব ভুল হ'লে। এতিয়া বয়সীয়াল মানুহ বহুত 50 বছৰ 60 বছৰ 70 বছৰ এনেকুৱা মানুহ, বয়সীয়াল মানুহবিলাক সদায় সকলো মানুহে ডেকা হৈ থাকিব বিচাৰে, ভাল হৈ থাকিব বিচাৰে। আমিও ভাল হৈ থাকিব বিচাৰোঁ, আপোনালোকেও বিচাৰে, সকলোৱে বিচাৰে। গতিকে আমিনো কেনেকৈ, কিছুমান মানুহটো কম বয়সতে 30 বছৰ 40 বছৰতে একে বুঢ়ীৰ নিচিনা বুঢ়াৰ নিচিনা ডেকা ল'ৰা কিছুমান হেৰি হয়, কিন্তু কিছুমানটো 40 বছৰ 50 বছৰ 60 বছৰ 70 বছৰ এনেকুৱা মানুহটো খুব ডেকা মানুহৰ নিচিনা হৈ থাকে। কিহৰ কাৰণে? কিছুমান সৰু টিপছ আছে। আজি তাকেই মই তেনেকুৱা কেইটামান টিপছ লৈ আহিছোঁ, আপোনালোকে আদৰি ল'ব বুলি পেলাই মই ভাবিছোঁ। মই কিছুমান সংগ্ৰহ কৰিছিলোঁ আগতে, বহুত দিনত মই এনেই থাকিলে এইবিলাক কৰি থাকোঁ, খুব ভাল পাওঁ আৰু ময়ো কৰোঁ। এতিয়া আপোনালোকে শুনক, মই আজি 70 বছৰ হ'ল, মই কোনোদিন ফেচ ৱাছ লোৱা নাই, কিন্তু মই ফেচ ৱাছ কিনো, বহুত বস্তু কিনো। মোৰ বন্ধু বান্ধৱী আহিলে, আলহী আহিলে, ঘৰত নাপালে বেয়া পাওঁ, মই আলহী মানুহক দিবৰ কাৰণে মই ৰাখি থওঁ। কিন্তু মই কোনোদিন মই সৰুতে পৰাই মই এটা বস্তু লওঁ, বেচনটো লওঁ। বেচনটো এটা নিয়ম কি, এচামুচ যদি বেচন লওঁ, কেঁচা হালধি নাথাকিলে আমি বেচনখিনি কিনি আনি আমি বেচনটো থ'ব লাগিব কিহত, আইনা বটল বা আইনা বৈয়ামত থ'ব লাগিব। নহ'লে আমি যদি এনেকুৱা প্লাষ্টিকৰ এনেকুৱা থয়, কেইদিনমানৰ পিছত আমাৰ কি হ'ব, ভেঁকুৰি উঠি ক'লা হৈ যাব। তেতিয়া আমাৰ মুখত ঘঁহিব ভাল নালাগিব, তাৰমানে কামটো একেই থাকিব, দেখিবলৈ ভাল নালাগিব। সেইকাৰণে আপোনালোকে বেচন অকণমান কম পইচাতে আনিব পাৰিব, 40 টকা 20 টকা দিও খোলা বেচনো আনিব পাৰিব। আনিলে এটা আইনা বাচনত থ'ব, মুখুৰা থকাত থ'ব, যে বটল বা বৈয়ামত তাত থ'ব। তাতে এচি কটামান শুকান হালধি দি দিব। আৰু যদি কোনোবাই ঘঁহিব সময়ত যদি কেঁচা হালধি পিচি পেলাই সেই বেচনখিনিৰ লগত দিবও পাৰিব। যদি গাখীৰ থাকে, গাখীৰ এচি কটামান দিব, বা থাকে যদি গাখীৰ সৰহ দিব। কিন্তু মই কোনোদিন সেইবিলাক নিবিচাৰোঁ। মই কি কওঁ, ক'ৰবালৈ যাবৰ সময়তো বা ঘৰত থাকিলেও ইমানকণ বেচন উলিয়াই ল'ম, কিন্তু বেচনখিনি আনি বৈয়ামত থোৱাৰ আগতে মই অকণমান শুকান হালধি এচি কটামান দি গোটেইখিনিতে আমি মিলাই থওঁ। সেইখিনি ল'লে অকণমান পানী লৈ একদম এনেকৈ পূৰা মুখত একদম পূৰা ডিঙি চিঙি আগতে হাত ভৰি মই চবতে ঘঁহিছিলোঁ। এনেকৈ দি পেলাই তেতিয়া আপুনি আধা ঘণ্টামান বেলেগ কাম কৰি ফুৰক। ভাত বনাব পাৰিব, কাপোৰ ধুব পাৰিব, চাহ বনাব পাৰিব, এনেকৈ হ'ব। তেতিয়া আপোনালোকৰ কি হ'ব, তেতিয়া শুকাই ধৰিব নহয়, তেতিয়া আধা ঘণ্টামান হৈ গ'ল। কাৰোবাৰ দেৰি হ'লে তাড়াতাড়ি কৰিব লাগে, 5 মিনিট 10 মিনিটত হ'ব, তেতিয়া পানী অকণ ছটিয়াই এনেকৈ ল'ব। লৈ পেলাই তেতিয়া হাতেদি পূৰা একদম এনেকৈ ৰাউণ্ড কালাৰত এনেকৈ ঘঁহিব। আৰু এই কপালবিলাক এনেকৈ কৰিব, এই নাকবিলাক এনেকৈ ঘঁহিব, ডিঙিবিলাক এনেকৈ কৰিব। দেখিব যে আপোনালোকে যে কণ্টিনিউ যদি এসপ্তাহ লৈ পেলাই চাহ দেখিব, সম্পূৰ্ণ বেলেগ হ'ব। আৰু এইবিলাক বয়সৰ চাপবিলাক আমাৰ নাইকিয়া হৈ যাব। আৰু ক'লা দাগ থাকিলে এইবিলাকো আমাৰ নাইকিয়া হ'ব। মোৰ গৰম তেল পুৰি পেলাই হৈছিলে, এই বেচন এনেকৈ ঘঁহোতে মোৰ এতিয়া ভাল হৈ গ'লগৈ। ঠিক তেনেকৈ আপোনালোকে ল'ব। আৰু যদি কোনোবাই পায়, তেতিয়া কি কৰিব, বেচনৰ লগত কেঁচা হালধি পায় যদি সেয়া ল'ব। বোলে মোক গাখীৰ আছে, অকণমান কেঁচা গাখীৰ এখন ল'ব। বোলে নাই, বোলে মই গৰম কৰিছোঁ, তেতিয়া বোলে গাখীৰ সৰটো ওলাব, গাখীৰ সৰটো ল'ব। গাখীৰ সৰটো ল'লে এইটো কিছুমানে বোলে ল'ব বোলে মই ই ভিটামিন কেপচুল আনি লৈছোঁ, সেয়াও বোলে মই তাকো এটা সানি কাটি পেলাই তাতে মিহলাই, তেতিয়াও আমাৰ ভাল হ'ব। বোলে মৌ অলপমান দিওঁ, দুটোমান মৌ দিলে তেতিয়াও আমাৰ ভাল হ'ব। কিন্তু তাতোকৈ সহজ, আপোনালোকে তৎক্ষণাতে গৃহস্থালী মানুহৰ কাম কৰা, ভাত বনোৱা, কাপোৰ ধোৱা, বহুত জ্বালা দৌৰা এতিয়া যাবলৈকে ক'ৰবালৈ, তেতিয়া কি পটককৈ বেচনকণ লৈ হালধিকণ আগতেই সানিয়ে থৈ দিব, শুকান হালধি থৈ দিব, লৈ পানী অকণ ঘঁহিব। আৰু গাখীৰ যদি পাই ল'ব, নল'লে নাই, ধুনীয়াকৈ ঘঁহি কৰি দিব। তেতিয়া আপুনি যি ক্ৰীম ঘঁহে সেইটো অকণমান ঘঁহিব, দেখিব কিমান ধুনীয়া ডেজলিং হ'ব মুখখন। আনেও ক'বলৈ কি লৈছা, সেই মুখত এনেকুৱা হৈ যাব। আপোনালোকে ল'ৰাবিলাকে সৰু ল'ৰা ছোৱালীবিলাককো ঘঁহি দিব, যিবিলাক কেঁচুৱাবিলাক নহয় আৰু ধৰি লওক 4 বছৰ 5 বছৰ এনেকুৱা ল'ৰা ছোৱালীৰ লগত লৈ যাব, তেওঁলোকৰ মুখবিলাকে ধুনীয়া বগা হ'লেও বগা আৰু এইবিলাক ঘঁহিলে কিবা এটা চাৰ্মিং ওলায় মুখখনত,
সেইটো বেলেগ এটা আছে। আমি এইবিলাক ল'ৰাও ল'ব পাৰিব, বয়সস্থ মানুহেও ল'ব পাৰিব, আৰু মানে মাইকী মানুহেও ল'ব লাগিব, বোৱাৰীও ল'ব পাৰে, ছোৱালীও ল'ব পাৰে, সকলোৱে ল'ব পাৰে। মই আপোনালোকক অনুৰোধ কৰিছোঁ, আপোনালোকে এইটো কৰিবচোন, আপোনালোকে নিজেই বহুত ভাল পাব। আকৌ চাব, আমাৰ শীতকালত আমাৰ ছালবিলাক কি হ'ব, আমাৰ এতিয়া শীতকাল আহিছে নহয়, ঠাণ্ডা দিন, একে খুতুৰা খুতুৰ পৰিব, মুখবিলাক কোচ খাব, কি খাব, সেইবিলাক নহ'ব কাৰণে আমিতো বেচনটো ঘঁহিলোঁ। তাৰ উপৰি আমি এটা কি কৰিব পাৰোঁ, শীতকালত সৰিয়হৰ তেল, কেঁচা হালধি বটা, আমি যদি কেঁচা হালধি অলপ বটি লওঁ, তাতে যদি সৰিয়হৰ তেল 2-3 টোপাল 4 টোপালমান আমি দিওঁ, দি লৈ পেলাই আমি যদি ধুনীয়াকৈ এনেকৈ সানি পেলাই লওঁ, তেতিয়া আমাৰ খুতুৰা খুতুৰি পৰাটো আমাৰ নাইকিয়া হ'ব, কমি যাব, আৰু আমাৰ গাৰ ছালটো কি হ'ব, উজ্জ্বল হ'ব। তেতিয়া আপোনালোকৰ কিমান ভাল লাগিব চাবচোন বাৰু তেতিয়া। আৰু নেমু, বিলাহী, গাজৰ আৰু তিয়ঁহ এইকেইটা একেলগে যদি আমি বেলেগে পিচি একেলগে মানে ধুনীয়াকৈ পিচি কৰি পেলাই একেলগে মিহল কৰি পেলাই যদি আমি মুখত আমি সানো, সানিলে আমাৰ কেনেকুৱা লাগিব, একে চিকচিকীয়া হ'ব, আপোনালোকে আৰু ধুনীয়া হৈ পৰিব, ডিঙিয়ে চিঙিয়ে চবতে, হাতে চাতে যিমান পাৰে। আৰু নোৱাৰিলে আমাৰ মুখখন আৰু ডিঙিটো আমাৰ লাগিব, যদি মুখখন ধুনীয়া চাফা, ডিঙিটো অকণমান লেতেৰা হয়, সেইবিলাক চাফা কৰিলে আমাৰ মলিখিনিও সহজে ওলাই যাব, আৰু আমাৰ ধুনীয়াও লাগিব, নিজকে আমাৰ ভাল লাগি যাব, গোটেইবিলাক হেৰি কৰিব। আৰু এটা মই এইখিনিতে এটা কথা ক'ব হ'ল, মই পাহৰিছিলোঁ, এই যে বেচন লওঁতে যাতে আপোনালোকে চেলাউৰিকেইডালত নকয়, কিয়, মই আগতে জনা নাছিলোঁ, মোৰ চেলাউৰিখিনি খুব ধুনীয়া আইবুল লোৱা নিচিনা হৈ আছিল, কিন্তু এতিয়া মানে এই চকু চেলাই খুব ঘঁহি থাকোঁতে চকু চেলাইবিলাকত এনেকৈ ঘঁহা যায় যে, মই জনা নাছিলোঁ, তেতিয়া মোৰ চকু চেলাইবিলাক ধুনীয়া হৈ থকা চেলাইবিলাক মোৰ নাইকিয়া হৈ গ'ল। এতিয়া মই এইফালে আইবুল লৈছোঁ, গতিকে আপোনালোকে এই কপালখনত ঘঁহিব, ইয়াৰ চকু গুৰি এইবিলাকত ঘঁহিব, চকু চেলাই কিবা তেনেকৈ দিব, অলপ লাগক, তেনে বেছিকৈ ঘঁহি থাকিলেতো নোমকেইডাল সৰি যাবই, তেতিয়া আমাক দেখিবলৈ বেয়া হ'ব। তাৰমানে এইকেইটা চেলাইখিনি নকৰিব, খালি কপালখনত মুখখনত ঘঁহিব। আপোনালোকৰ মানে সেইটো মানে ক'বলৈ মই পাহৰিছিলোঁ, সেইটো আপোনালোকে কৰিব। তাৰপিছত নেমু, বিলাহী, গাজৰ আৰু তিয়ঁহৰ ৰস মিহলি কৰি পেলাই এইটোতো ল'লে, তেতিয়া আমাৰ টনিকৰ দৰে কাম কৰে। যেনেকৈ আমাৰ দুৰ্বল মানুহে যেন টনিক খালে আমাৰ গাটো শক্তি পায়, আমাৰ কিমান ধুনীয়া লাগে। গতিকে আমি যদি এই 4টা বস্তু নেমু, বিলাহী, গাজৰ আৰু তিয়ঁহ আমি ধুনীয়াকৈ পিচি পেলাই যদি একেলগে গোটেইখিনি ৰস কৰি পেলাই আমি যদি মুখত ঘঁহি থাকোঁ, এই ডিঙে চিঙে টনিকৰ নিচিনা খাওঁ, তেতিয়া মুখখন কি হ'ব, ফুলি জালি আহিব, একেবাৰে অকণমান শুকাই থকা নিচিনা নহয়, ফুলি জালি ধুনীয়া লাগি যাব, ছালবোৰ মানে উঠি আহিব, এনেকৈ ধুনীয়া লাগি যাব, যে টনিকহে জানো খাইছে, টনিকহে জানো লগাই লৈছে, এনেকুৱা হ'ব। এতিয়া ইয়াতে মই আৰু কেইটামান কথা ক'ব বিচাৰিছোঁ। কেঁচুৱা মাতৃসকললৈ মোৰ কেইটামান অনুৰোধ। কেঁচুৱা মাতৃসকলে জানিব লগা নহয়, আমি আইতাইহঁতে বা ঘৰত থকা বোৱাৰীসকলে আমি এইবিলাকে আমি জানিব লাগিব, কাৰণ কেঁচুৱাটোতো মাকেই অকল আলপৈচান নধৰে, আমি ঘৰত যিমানখিনি মাইকী মানুহ আছোঁ সকলোখিনি আমি আলপৈচান ধৰিব লাগিব। এই কেঁচুৱাবিলাকক আমি যদি মালিচ কৰিবৰ কাৰণে কিছুমানে কি কৰে, মিঠাতেলৰ লগত নহৰু ধুনীয়াকৈ গৰম কৰিব, গৰম কৰি পেলাই বুকুত দিব, চৰ্দি লাগিব, কাহ হ'ব, এনেকৈ দিয়ে, এইটো কি হ'ব, এইটো এটা বেমাৰহে হ'ব। কেতিয়াও মিঠাতেল নহৰু সানিব নালাগে। তেতিয়া কি কৰিব লাগে, সৰু ল'ৰা ছোৱালীৰ কাৰণে, বেবীৰ কাৰণে যিবিলাক বস্তু মানে কোম্পেনীয়ে বনায়, তেওঁলোকৰ কাৰণে অৰ্গেনিকেই বনায়, যেনে অলিভ অইল, খুব মানে এনেকুৱা মানে হেৰি বনাব, এতিয়া যে বিশেষভাৱে তৈয়াৰী অলিভ অইল থাকে, অলিভ অইলবিলাক শিশুৰ কাৰণে উপযোগী, শিশুৰ কাৰণে কৰে, কিন্তু বয়সস্থ মানুহ যদি কোনোবা ক্ষীণমিন হৈ যায় তেতিয়া আমাৰ লগাব লাগে। তেতিয়া তাৰ লগত আমি কি কৰে, নাৰিকল তেল অকণমান আমি মিলাই লৈ পেলাই যদি আমি শিশুটোক মালিচ কৰোঁ, কেনেকৈ ধুনীয়াকৈ কোমল বিচনাত শুৱাই লৈ পেলাই কষ্ট নোপোৱাকৈ লাহে লাহে মৰম কৰি ধুনীয়াকৈ লৈ, সি যাতে যদি কষ্ট পালে নহ'ব, তাক আমি তেলখিনিয়ে এইখিনিকে মালিচ কৰি যদি আমি ৰাতিপুৱা কোমল ৰ'দত যদি আমি 2-1 মিনিট যদি আমি কোলাতে লৈ থাকোঁ, বা অকণমান কিবা এখন বাৰান্দাতে বিচনাখন দিলোঁ, তাতে শুৱাই লৈ পেলাই ধেমালি কৰি থাকিলোঁ, কোমল ৰ'দটো পালে তেতিয়া আমাৰ আৰু ভাল, কাৰণ সূৰ্যৰ ৰশ্মিত আমাৰ ভিটামিন ডি থাকে। এই ভিটামিন ডিয়ে আমাৰ কি কৰে, আমাৰ হাড়বিলাক মজবুত কৰে। আমাৰ বয়সস্থ মানুহৰ হাড়বিলাক আমাৰ মজবুত আগতে হ'লেই, কিন্তু শিশুবিলাক এতিয়া বাঢ়ি আহিলে সিহঁতৰ হাড়বিলাক থুনুকা হৈ থাকিলে পৰিলে পুতুকৈ ভাঙি যাব। সেইকাৰণে সিহঁতৰ হাড়বিলাক মজবুত কৰিবৰ কাৰণে আমি সূৰ্যৰ ৰশ্মিটো দিয়াটো অতিকৈ প্ৰয়োজন। আৰু এই অলিভ অইল তেলটোত ভিটামিন ডি থাকে, আপোনালোকে সেইটো আৰু শিশুক যদি আমি গা ধুৱাব বিচাৰোঁ, গা ধোৱাৰ আগতে আমি কি কৰিম, তেওঁ কাৰণে আমি যিখিনি পানী ব্যৱহাৰ কৰিম গা ধুৱাবৰ কাৰণে, সেইখিনি আমি কি কৰিম, ৰাতিপুৱা ৰ'দটোত আমি সূৰ্যৰ ৰশ্মিত আমি পৰাকৈ আমি পানীখিনি দি থ'ম। তেতিয়া আমাৰ গৰম হ'ব, গৰমে নালাগে, যেতিয়া ঠাণ্ডা হ'ব তেতিয়া আমি সেইখিনি দিম, ভিটামিন মানে ডি তেওঁ পাব, আৰু মানে তেওঁ ৰিকেট বেমাৰৰ পৰা মানে পৰিত্ৰাণ পাব। ৰিকেট মানে অসমীয়াত পয়া লগা বুলি কয়, ইংলিছত ৰিকেট বুলি কয়। এই ভিটামিন ডি অভাৱতে ৰিকেট বেমাৰ হয় বা পয়া লগা বেমাৰ হয়। সেই তেতিয়া মানে হাড়বিলাক শকত হ'ব, শক্তিমান হ'ব, আৰু চিঞা হৈ নাযায়। পয়া লগাটো বা ৰিকেট বেমাৰটো মানে চিঞা হৈ যায় ভৰি হাতবিলাক, সেইটোৰ পৰা আমি ৰক্ষা পাম। এতিয়া আপোনালোকে এইখিনি মানিব, আৰু নাতিনীহঁতকো আইতাহঁতেও মাকহঁতে কৰাই নহয়, বোৱাৰীবিলাকেও সকলোৱে সহযোগ কৰি এইখিনি তেওঁলোকক ভাল কৰিব। আৰু মিঠাতেল সানিলে কি হয়, এটা কথা কৈছোঁ, মিঠাতেল নহৰু যে বুকুত সানে, কফটো জমা হৈ থাকে, কফটো জমা হৈ টান হৈ যাব, লাহে লাহে যেতিয়া চৰ্দি হ'ব, কফটো নোলায়, তেতিয়া কাহি থাকিব। মই আজি 70 বছৰ হ'ল, মই 4 মাহ বেমাৰত পৰিলোঁ, জ্বৰত পৰিলোঁ, কোনোদিন মোৰ হেৰি নহ'ল, কাহ এটাও নহ'লে মোৰ। সেইটো কাৰণে মই মোৰ ল'ৰা ছোৱালীবিলাককো নাতিবিলাকক মই এইটো ব্যৱহাৰ কাৰণে, আপোনালোকেও ব্যৱহাৰ নকৰিব। আৰু এইফালে কেতিয়াও তেলে মালিচ নকৰিব, অলিভ অইলে কৰক বা যিয়ে নহওক, বুকুত কেতিয়াও নিদিব, কফটো টান হৈ যাব,
মানে তেতিয়া মানে লাহে 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 ডাঠ হৈ টান হৈ গ'লেগৈ তেতিয়া কি হ'ব শিশুটোৱে কাঢ়িলে বহুত কষ্ট পায় যিমান যদি অসুবিধা হয় যেনে মাতটো মানে ভাঙি যায় কিবা যায় মোৰো হৈছিলে মোৰ হোৱাৰ কাৰণে মই মানে এতিয়া মই কি বিট খাই আছোঁ এতিয়া যথেষ্টখিনি মোৰ এতিয়া ভাল হৈছে যদি কণ্ঠস্বৰ অসুবিধা হয় আৰু কোষ্ঠকাঠিন্য হয় যেনে পায়খানাটো টান হয় সেইবিলাকে কি কৰিব লাগে বিট খুব মানে খাব লাগে বিটটো বহুত উপকাৰী কিন্তু কাৰোবাৰ যদি হজম শক্তি কমে পেটৰ বেমাৰ হৈ থাকে তেওঁলোকে কিন্তু বিটটো বৰ্জন কৰাটো উচিত বিট খাব নালাগে যাৰ পেটৰ বেমাৰ হৈ থাকে বা হজম শক্তি কমে হজম কৰিব নোৱাৰে তৎনাতে সেইবিলাকে তেওঁলোকে মানে কি কৰিব লাগিব বিটটো বৰ্জন কৰি তাৰমানে বিটটো খাব নালাগে নোখোৱাটোৱে বেষ্ট তেতিয়া আৰু যদি আমাক কোষ্ঠকাঠিন্য যিবিলাকৰ হৈ থাকে এইবিলাক যে কণ্ঠস্বৰটো অসুবিধা হয় সেইবিলাকে কিন্তু বিটটো নিয়মীয়াকৈ খোৱাটো ভাল আৰু যকৃতটো শক্তিবান হৈ যায় যকৃতে শক্তি পায় এই যকৃতটো যেতিয়া দুৰ্বল আমাৰ দেহত যকৃত বোলা বস্তুটো আছে আপোনালোকে গম পায় জানিয়ে পঢ়ি শুনি পাইছে এই যকৃতটো যদি দুৰ্বল হয় তেতিয়াই কণ্ঠস্বৰটো আমাৰ মানে সৰু হয় বেমাৰ হ'লে আমাৰ যকৃতটো দুৰ্বল হয় তেতিয়া আমাৰ কণ্ঠস্বৰটো সৰু হৈ যায় আৰু কষ্ট যদি পায় কেতিয়াবা তেতিয়াও মানে শক্তিবান নহয় কমি যায় বিট যদি খায় তেতিয়া যকৃতটো শক্তিবান হয় তেতিয়া মাতটো সুস্থ সবল হয় আৰু তেতিয়া মানে মাতটো ওলায় এতিয়া আৰু এটা এইখিনিতে কওঁ কলডিল যদি ভাজি খাওঁ আমি সঘনাই খাব লাগে কলডিল খালে তেতিয়া নাকেদি তেজ ওলায় কেতিয়াবা এনেও ওলায় সেইটো এটা নাগিনী বুলি কয় নাগিনী কিন্তু সেইটো নহ'লেও কেতিয়াবা কষ্ট পালে পটককৈ পৰিলে শিশু এটা পৰিলে ডাঙৰ মানুহ এটা পৰি গ'ল ল'ৰা বা ছোৱালী পটককৈ আমি পৰি গ'লোঁ কাৰোবাৰ নাকেদি তেজ ওলাই গ'ল তেতিয়া কি বোলে কলডিল খাব লাগে কলডিল ভাজি খাব লাগে তেতিয়া নাক আৰু মুখেদি যদি তেজ ওলায় এই কলডিলটো ভাজি খাই থাকিলে নাকেদি আৰু মুখেদি তেজ ওলোৱাটো বন্ধ হয় এইখিনিতে এটা কথা কওঁ আপোনালোকে মানে নামানে নাজানো মই বিষ্ণু আৰু শিৱ পাইছিলোঁ বুলি আগতে মই কৈছোঁৱেই বহুত মানুহে চোৱা চিন্তা মোক কৰিলেহি এতিয়াও মোৰ কৰে এতিয়া মোৰ অসুবিধাৰ কাৰণে মই এতিয়া সেইটো বাদ দিছোঁ তেওঁ কৰি থাকেহি কিন্তু এতিয়া মানে সপোনত মই পাইছিলোঁ কেইটামান ঔষধ মানে এই নাকেদি আৰু মুখেদি তেজ ওলোৱা এটা মানে হেৰি আছে যে বগা কোমোৰা আপোনালোকে যেতিয়া পুৰঠি হ'ব নিজৰ ঘৰত নাথাকিলে এটা কিনি আনিব কিনি আনি তাৰমানে বেমাৰ নহ'লে আমি প্ৰত্যেকতে যে ফাৰ্ষ্ট এইড বক্স যে প্ৰাথমিক চিকিৎসাৰ বাকচ বুলি এটা গাড়ীটো ৰখায় তাত যেনেকৈ আমাৰ ঘৰতো আমি তেনেকৈ এটা ৰখাব লাগে তেনেকৈ যেনেকৈ আমি এয়া কি বুলি কয় ডেটলৰ বটল এটা ৰাখিলোঁ এস্পলিন এটা ৰাখিলোঁ বৌ প্লাছ এটা ৰাখিলোঁ এনেকৈ কাটিলে ছিঙিলে কিবা এটা আমি মলম এটা ৰখালোঁ ঠিক সেইটো ফাৰ্ষ্ট এইড বক্স আমি কিবা এটা মানে হেৰি বক্সত ভৰাই ৰখালোঁ ঠিক তেনেকৈ আপোনালোকে এইটো ফাৰ্ষ্ট এইড বক্স বুলি ভাবিব যে এই বগা কোমোৰাটো কাটি আপোনালোকে পাতলকৈ কাটি পেলাই ডলা বা চালনীত দি পেলাই আপুনি শুকুৱাব শুকাই পেলাই ধুনীয়াকৈ এটা ভাল বটলত আইনা বটলত শুকান বটলত আপোনালোকে কণকণীয়াকৈ শুকাই পেলাই ৰাখি দিব যদি কাৰোবাৰ এনেকুৱা এটা অসুখ হয় হঠাৎ হ'লে তেতিয়া আপোনালোকে পানীত মানে তিতোৱাৰ আগতে পানী অকণ লৈ তিতোৱাৰ আগতে আপোনালোকে এইখিনি যিখিনি ইমান পৰিমাণৰ ল'ব লৈ পেলাই তেতিয়া আপোনালোকে তিনিজন মানে ভগৱান মানে এজনেই কিন্তু আপোনালোকে ধৰি লওক শিৱকো ভাল পায় কৃষ্ণকো ভাল পায় বিষ্ণুকো ভাল পায় হয় নহয় এনেকুৱাকৈ তিনিজনৰ মানে নামটো তিনিবাৰ ল'ব মই একে আপোনালোককে মানে কৈছোঁ ৰাইজকে মই বিলাই থৈ যাম মই যিখিনি পাইছোঁ আৰু কেইটামান পাইছোঁ সেইখিনিও ক'ম তেতিয়া মানে এইখিনি তেতিয়া সেইটোকো এনেকৈ চুই পেলাই তেতিয়া পানী অকণমান দি পেলাই ধুনীয়াকৈ পিচি সেই ৰসখিনি অলপ খুৱাই দিব আৰু অলপ নাকেদি দিব তেতিয়া একেবাৰে নাকেদি তেজ ওলোৱা মুখেদি তেজ ওলোৱা ভাল বেছিকৈ হ'লে ঘনাই আপোনালোকে খাই থাকিব আৰু যদি আপোনালোকৰ কঁকাল লাগিলে তেতিয়া আপোনালোকে কলডিল এটা আনিব তেতিয়া এনেই ভাজি খালে নহ'ব তেতিয়া কলডিলটোত তাতো আইৰণ থাকে আৰু তাত কলডিলটো লৈ পেলাই মোক সপোনত দিছিল মোৰ এবাৰ কঁকাল লগা হৈছিল তেতিয়া বিষ্ণু পোৱাৰ পিছত তেতিয়া মানে মই ভগৱানৰ চিন্তা কৰিছোঁ তেতিয়া মোক কলডিলটো লৈ পেলাই তেতিয়াও মানে ভগৱানৰ এনেকৈ মানে তিনিটা নাম ক'ব লৈ পেলাই তেতিয়া কি কৰিব তেতিয়া সেইটো ভাজি খাব তেতিয়া আপোনালোকে তেতিয়া মোৰ ডাঙৰ বোৱাৰীজনী তেনেকুৱা হৈছিল মোৰতো হয়ে বেলেগকো দিছোঁ ডাঙৰ বোৱাৰীজনী মোৰ ঘৰত আছে এসপ্তাহ হৈছে তাই ডিউটিত যোৱা নাই মই একেবাৰতে মই যাব পৰা নাই মই তাই ডিউটি গৈছে মই দেখা নাই ৰাতিহে আহে কেতিয়াবা আচাৰ চুপাৰ ভজা ভাবিছোঁ বোলে এই চাগে আছে এদিনটো মই এসপ্তাহ মূৰত গ'লোঁ তাইতো উঠিব নাই কেঁকাই আছে মোৰ এনেকুৱা লাখুটি লৈ ফুৰিছে যে এনেকুৱা পুতেকে ভাত বনাইছে এনেকুৱা মোৰতো সপোনত পৰা ঔষধ আছিল তাৰপিছত ল'ৰাটোক ক'লোঁ ল'ৰাটোৱে লগে লগে এটা কলডিল কিনি আনিলেগৈ আনি মই এনেকৈ চুই পেলাই মানে সেই শব্দকেইটা মই ক'লোঁ কোৱাৰ পিছত তেওঁলোকক কোৱা নাই আজি মই ৰাইজক কৈছোঁ আৰু তেওঁলোকক কোৱা নাই মই ভগৱানৰ নাম দি লগে লগে তেওঁ মানে মোৰ স্কুলত সেইদিনাখন স্কুলত আহি পেলাই আকৌ স্কুলত আহি পেলাই মানে হেৰি কৰিলে এয়া কম্পিউটাৰ আমাৰ ইনষ্টিটিউট এখন আছে ডাঙৰ ল'ৰাটো তাত গ'ল গৈ পেলাই তেতিয়া মানে বোৱাৰীজনীয়ে মই যেনে তেনে লাহে লাহে কাটিছোঁ তাৰপিছত ময়ে কাটো দে মা কাটি যেনে তেনে ময়ে ভাজোঁ দে মা কৰিব নালাগে যেনে তেনে ভাজি লৈ খাই 2 মিনিটেই হোৱা নাই শুই আছে একদম মানে পজিশ্যনটো আগৰ জেগালৈ গৈ আছে মা মই ভাল পাইছোঁচোন মা মই ভাল পাইছোঁ লগে লগে ল'ৰাটোলৈ ফোন কৰিছোঁ তাৰপিছত ল'ৰাটো যে হেৰি নহয় ভাল হ'লেই সি কি কথা কৈছে মই বোলো গায়ত্ৰী মোৰ মানে বোৱাৰীজনীৰ নাম গায়ত্ৰী দিলোঁ তেতিয়া মানে ল'ৰাটোৱে মানে মোৰ কিবা ধৰিলে বোৱাৰীজনীয়ে ক'লে মই বহিলোঁ মই উঠি বহিলোঁ এতিয়া মই ধুনীয়াকৈ খোজকাঢ়ি ফুৰিব পাৰিছোঁ সপোনৰ ঔষধ ইমান প্ৰমাণি নাই তেতিয়াকৈ ল'ৰাটোৱে মানে ইনষ্টিটিউটৰ পৰা আহি পেলাই মানে এটা সঁচাকৈ চাইছে হয় তেতিয়া এতিয়া অলপতে আকৌ হৈছিল অকণমান আকৌ মই দিলোঁ তেনেকৈ একেবাৰে ওচৰৰ মানুহ ঘৰৰ পৰা দোকানতো নাপালে অকণমানি কলডিল এটা পায় মানুহ ঘৰত কৈ পেলাই তাকে আনি পেলাই খাইছে তেনেকুৱা এতিয়া আপোনালোকে সেইটো কৰিব এই দুটা মই আপোনালোকক দিলোঁ আৰু কোমোৰা ফুল খাব
কোমোৰা ফুল খাই যদি তেতিয়াও আপোনালোকৰ বহুত বেমাৰ ভাল হ'ব আপোনালোকে ক'ব নোৱাৰাকৈ ভাল হ'ব কেনেকুৱা বেমাৰ ভাল হ'ব সুস্থ সবল হ'ব আৰু আপোনাৰ হজম শক্তি যদি নাথাকে তেতিয়াও আপোনালোকে বগা কোমোৰা যিটো বগা কোমোৰা ফুল সেইটো হ'ব আৰু এটা বস্তু আছে কি আছে আপোনালোকে নীলাজী বন বুলি কয় সেইটো আপোনালোকে কিছুমানে কিবা বেলেগ বুলিও কয় নেকি কিন্তু মানে সেইটো আমি নীলাজী বন বুলি কওঁ সেই নীলাজী বন মানুহৰ ঘৰত থকাটো খুব ভালেই পজিটিভ সেইটো আৰু মই আগতে আনিছিলোঁ এজোপা ৰুই লৈছিলোঁ মানে মই ঘৰটো বনাওঁতে সেইখিনি জেগাখিনি মানে আঁতৰাব লগা হ'ল থওঁতে মিস্ত্ৰীয়ে নোট চট থওঁতে মানে সেইটো নাইকিয়া হ'ল সেইটো আকৌ আনিম বুলি ভাবিছোঁ আপোনালোকে সেইটো ৰুই ল'ব পজিটিভ শক্তি সেইটো আপোনালোকৰ মানে ভাল খবৰ আহিব টকা পইচা অহা বাট আহিব এনেকুৱা আকৌ যদি আপোনাৰ কিছুমান ছোৱালী বা বোৱাৰী বা ল'ৰা কিছুমান ডেকা হৈ অহাৰ লগে লগে মানে কি হয় ঠাটো দুখ হয় ঠাটো দুখ কেনেকৈ আপোনালোকে নিশ্চয় জানে বগাচাত যায় সেই নীলাজী বনটো নীলাজী বন আপোনালোকে নিশ্চয় জানে যে এনেকৈ চুই দিলে যে এনেকৈ মানে কোচ খাই যায় মানে সেইটোকে কয় নীলাজী বন সেই তাৰ শিপা কেইটামান আনিব ধুনীয়াকৈ ধুই পখালি পিচি পেলাই এনেকৈ খুৱাই দিব এপালি খালেই মানে ভাল হৈ যাব যদি কাৰোবাৰ ভাল নহয় বেছিকৈ হ'লে ধৰি লওক দুপালি তিনিপালি খাব এই ইমান কেইটামান 6-7ডালমান ইমান দীঘল দীঘলকৈ আপোনালোকে শিপা আনিব পিচি পেলাই সেইখিনি ৰখাই যাব কাৰোবাৰ মানে মোৰ সৰু ল'ৰাটো হৈছিলে কিন্তু একেবাৰে এই বহুত ডাঙৰতে হৈছে মই আনি দিয়া সি নিজে আনি খাইছে সি নিজে আনি কৰি পেলাই সেনেকৈ খালে কিন্তু সেইটো ভাল হৈ যায় আকৌ এটা আছে অপৰাজিতৰ যে শিপা অপৰাজিতা ফুলৰ শিপা নীলা হওক বগা হওক তাৰ শিপাও যদি আনি পেলাই যদি আপোনালোকে ধুই পখালি পিচি পেলাই সেই ৰসটো কৰি পেলাই অকণমান পানীৰ লগত মিলাই পেলাই ভগৱানৰ নাম তেনেকৈ লৈ পেলাই যদি খায় তেতিয়া আপোনালোকৰ তেতিয়া ঠাটো দুখটো ভাল হ'ব আপোনালোকৰ ঈশ্বৰ কৃপাত যাতে নহয় এইকেইটা বেমাৰ যদি কাৰোবাৰ ভগৱানে যদি দিছে হৈছেও ভাল হ'ব আজিৰ পৰা আপোনালোকে এই কামটো কৰিব গ্ৰীণ টি ব্লেক টি কেঞ্চাৰ হাৰ্ট ব্লক তাৰপিছত ব্লাড প্ৰেছাৰ ব্লাড চুগাৰ কলেষ্ট্ৰল মেদবহুলতা ৰোগৰ মহৌষধৰ কাম কৰে কোনটোৱে কৰে গ্ৰীণ টি আৰু ব্লেক টি আমি যেতিয়া যিটো মানে চাহ খাওঁ এইটো ব্লেক টি আৰু গ্ৰীণ টি এটা ওলাইছে সেউজীয়া এইটো আজিকালি দোকানবিলাকতো এনেকুৱা পলিথিনৰ অকণ দিয়ে চাহত আমি পানীত অলপ দি এনেকৈ কৰি পেলাই আমি খাওঁ এইটোখিনি এনেই ভাল হয় হাৰ্টৰ ৰোগীয়ে সঘনাই চাহ খাব লাগে চাহৰ একদম প্ৰধান মানে ঔষধ হ'ল মানে হাৰ্টৰ প্ৰধান ঔষধ হ'ল চাহটো খাবই লাগে গ্ৰীণ টি নাপালেও ব্লেক টিটো খাব আপোনালোকে এইখিনি আপোনালোকে চাব আৰু এটা এইখিনিতে মই ক'বলৈ পাহৰিছোঁ মই মানে সপোনত পোৱা ঔষধ সেইটো এটা মই আজিয়ে দিছোঁ আপোনালোকক কাৰোবাৰ যদি মুখেদি তেজ ওলাওঁতে নাকেদি তেজ ওলাই এইটো হ'ল পৰি দুখ পোৱা বা কিবা এটা নাক নাগিনি যদিহে যক্ষ্মা বা টিবি এই বেমাৰটো সকলোৱে জানে আজিকালিতো ডক্টৰে মানে ভাল কৰিব পাৰে ডক্টৰৰ তাততো যাবই পিছত তথাপিও এইটো প্ৰাথমিক চিকিৎসা কিন্তু ভাল হ'বই এই ভীমকলৰ পাত যদি কুমলীয়াকৈ যিখন ওলাই আহে সেইখন ধুনীয়াকৈ কাটি আনি ধুই পখালি পিচি পেলাই তাৰ যিটো ৰস ওলাব সেইটো যে খাব টিবি বা যক্ষ্মা এই বেমাৰটো মানে নিশ্চয়কৈ 100% ভাল হ'ব আৰু কাৰোবাৰ যদি ভালো নহয় লাহে লাহে কেইদিনমানকৈ খাই থাকিব ভাল হ'ব তাৰপিছততো ডক্টৰৰ তাত এনেও যাবই লাগিব এইটো প্ৰাথমিক চিকিৎসা কিন্তু নগ'লেও ভাল হ'বই এইটো মানে আজিকালিতো সাধাৰণ কাহ চৰ্দিৰ নিচিনাই হ'ল টিবি হেৰিটো যক্ষ্মাটো ইংলিছত টিবি অসমীয়াত যক্ষ্মা ইয়াকে কৈ মই সামৰিলোঁ আপোনালোকৰ ওচৰত আপোনালোকলৈ অনুৰোধ যদি ভাল পাইছে আপোনালোকে ইয়াকে মই কৈছোঁ